নমস্কাৰ আৰু কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ আজি 64তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ ইয়াত চন্দ্ৰনগৰস্থিত যিটো মুখ্য কাৰ্যালয় আজি আমাৰ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰতিষ্ঠা দিৱস আমি আজি পুৱা 7:30 বজাৰ পৰা আৰম্ভ কৰিছোঁ। 7:30 বজাত আমাৰ যি প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন। আৰু পতাকা উত্তোলনৰ লগে লগে আমাৰ স্মৃতি তৰ্পণ আছিলে। আমাৰ প্ৰয়াত আমাৰ প্ৰতিষ্ঠাপক সম্পাদক শৰদেৱ শৰ্মা ছাৰ আৰু লগতে আমাৰ প্ৰয়াত সভাপতি চামুৱেল ইংকিদেৱৰ সোঁৱৰণত তেওঁলোকৰ স্মৃতিত আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে আমাৰ স্মৃতি তৰ্পণৰ পিছতে আমি আমাৰ মাজত আমাৰ সাধাৰণ সম্পাদক আছিলে। সাধাৰণ সম্পাদকজনে তেখেতৰ বক্তব্য ৰাখি আমাৰ সভাত উপস্থিত থাকিব তেখেতে নোৱাৰিলে। আৰু আজি আমি যিমান ধুমধামেৰে আজি আচলতে আমাৰ আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব পাৰিব লাগিছিলে, তাৰ বাবে আমি আজি নোৱাৰিলোঁ, যিহেতু আমাৰ ইয়াত এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ বতৰ আৰু লগতে আমাৰ জনেল ফেষ্টিভেল কাৰ্বি আংলঙত জনেল ফেষ্টিভেল চলি আছে। গতিকে আমাৰ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ এই মুখ্য কাৰ্যালয়ত আমি যিটো আড়ম্বৰপূৰ্ণভাৱে আমি অনুষ্ঠানটি আজি প্ৰতিষ্ঠা দিৱসটি আজি আচলতে আমি উদযাপন কৰিব পাৰিব লাগিছিলে, সেই হিচাপে আজি আমি নোৱাৰিলোঁ। তথাপিও আমি আজি লুম্বাজং শিক্ষাখণ্ডৰ যিখিনি আমাৰ 6টা টিচাৰ গেডাৰিং চেণ্টাৰ আছে, সেই 6টা TGC টিচাৰ গেডাৰিং চেণ্টাৰৰ শিক্ষক শিক্ষয়িত্ৰী আমি 6গৰাকীকে তেওঁলোকক আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ। আৰু আমি তেওঁলোকক লৈ আজি আমাৰ 10টা বজাৰ পৰা আমি আমাৰ এনে মুকলি এটা সভা এটা অনুষ্ঠিত কৰিছোঁ। সেই সভাত আজি আমাৰ তাৰমানে 3টা শিতানৰ আৰু 3টা ভাষাৰ কাৰ্বি, অসমীয়া আৰু ইংৰাজী মাধ্যমত আজি আমি আচলতে কবিতা আবৃত্তি তেওঁলোকৰ মাজত অনুষ্ঠিত কৰিছোঁ। প্ৰয়াত আমাৰ শৰদেৱ শৰ্মা আৰু লগতে আমাৰ চামুৱেল ইংকিদেৱৰ সোঁৱৰণত। আৰু লগতে আমাৰ আকস্মিক বক্তৃতা অনুষ্ঠানো আছে। সেইখিনি হৈ যোৱাৰ পাছত আমাৰ মুকলি সভা অনুষ্ঠিত হোৱাৰ পাছত আমি সন্ধিয়া আজি 5টা বজাত আমাৰ বন্তি প্ৰজ্বলন আছে। গতিকে আমি 64টা বন্তি প্ৰজ্বলিত কৰিম আমি সন্ধিয়া ভাগত। গতিকে আমাৰ যেনেকৈ আমি আচলতে ধুমধামেৰে আজি উদযাপন কৰিব লাগিছিলে, সেইখিনি আমাৰ আপোনালোকে গম পায়েই, এতিয়া এইটো শাৰদীয় দুৰ্গোৎসৱৰ বতৰৰ কাৰণে বা জনেল ফেষ্টিভেলৰ কাৰণে আমি সেইখিনি কৰিব নোৱাৰিলোঁ। তথাপিও আমি আমাৰ লুম্বাজং শিক্ষাখণ্ডৰ শিক্ষক শিক্ষয়িত্ৰীক লৈ আজি আমাৰ এই অনুষ্ঠানটি আজি আমি চলাই নিছোঁ। ঠিক তেনেদৰে আমাৰ কাৰ্বি আংলঙৰ 3টা উপসন্থা আছে আমাৰ আণ্ডাৰত। সেই 3টা উপসন্থাৰে বোকাজান উপসন্থা আৰু হাৱাৰ কেহাট উপসন্থা আৰু লগতে হামৰেন উপসন্থাত ইতিমধ্যে আমি যিবিলাক কাৰ্যসূচী ইয়াত ধুমধামেৰে উদযাপন কৰি আছোঁ, ঠিক তেনেদৰে তেওঁলোকেও আজি উদযাপন কৰি আছে। গতিকে মই আপোনালোকৰ সংবাদ মাধ্যমক আমাৰ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ হৈ মই আপোনালোকৰ সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ বাবে শুভেচ্ছা জনাইছোঁ। আৰু লগতে আমাৰ জনেল ফেষ্টিভেল সকলোৱে আপোনালোকে ফূৰ্তি কৰক, আনন্দ কৰক আৰু সকলোৰে দিনটো মংগলময় হওক, তাৰ বাবে মই সকলোৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মই মোৰ যিখিনি আপোনালোকক বক্তব্য ৰাখিব লগা আছে সেইখিনি বক্তব্য ৰাখিছোঁ। আৰু মোৰ ফালৰ পৰা ক'বলগীয়া সেইখিনি।